স্বায়ত্ত পৰিষদৰ অধীনৰ 9খন নগৰ সমিতিসমূহৰ নিৰ্বাচনত জয়ী ৱাৰ্ড কমিছনাৰসকলৰ শপত গ্ৰহণ হ'ব 18 জানুৱাৰী। শপত গ্ৰহণ অনুষ্ঠান হ'ব ডিফুস্থিত জয়সিং দলৈ প্ৰেক্ষাগৃহত। ডিমা হাছাও বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। 17 নং গৰমপানী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডেনিছ তেৰণক বিজয় কৰিবলৈ উবুৰখাই নিৰ্বাচনী প্ৰচাৰত নামিছে কাৰ্বি পৰিষদৰ CM, EM তথা MSC সকল। সমাগত পাৰ্বত্য জিলা ডিমা হাছাও স্বায়ত্ত পৰিষদৰ সাধাৰণ নিৰ্বাচন। বিজেপি হাইকমাণ্ডক টকা নিদিয়াৰ বাবে মোক প্ৰাৰ্থিত নিদিলে। কংগ্ৰেছে আঁকোৱালি লৈ মোক প্ৰাৰ্থিত দিছে, ক'লে দিলীপ নুনিচাই। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি। আগবাঢ়িছোঁ প্ৰথমটো খবৰলৈ। 10 জানুৱাৰীত কাৰ্বি আংলং জিলাৰ 9খন নগৰ সমিতিসমূহৰ নিৰ্বাচন। ভোট গণনাৰ পিছতেই সকলোৰে মাজত ইতিমধ্যে জল্পনা কল্পনা আৰম্ভ কৰি দিছে নগৰ সমিতিৰ অধ্যক্ষ আসনক লৈ। কোন হ'ব অধ্যক্ষ, কোনে এই আসনৰ বাবে অধিক আগ্ৰহী হৈ আছে, এনেবোৰ কথাই বিভিন্ন চাহ মেলত অথবা মানুহ সমাগম স্থলত আলোচনা বিলোচনা কৰা পৰিলক্ষিত হৈছে। এনে সময়তে কাৰ্বি পৰিষদৰ মুখ্য সচিব মহাদানন্দই এক চৰকাৰী পত্ৰযোগে 9খন নগৰ সমিতিৰ নৱনিৰ্বাচিত ৱাৰ্ড কমিছনাৰসকলৰ শপত গ্ৰহণৰ নিৰ্দিষ্ট দিন ঘোষণা কৰিছে। এই মৰ্মে অহা 18 জানুৱাৰীত হ'ব কাৰ্বি আংলং জিলাৰ 9খন নগৰ সমিতিসমূহৰ নৱনিৰ্বাচিত ৱাৰ্ড কমিছনাৰসকলৰ শপত গ্ৰহণ অনুষ্ঠান। এই শপত গ্ৰহণ অনুষ্ঠান হ'ব ডিফুস্থিত জয়সিং দলৈ প্ৰেক্ষাগৃহত। উক্ত শপত গ্ৰহণ অনুষ্ঠান পুৱা 11 বজাৰ পৰা আৰম্ভ হ'ব। আনহাতে এই শপত গ্ৰহণৰ পিছতে আহি পৰিব কোন নগৰ সমিতিত কোনে অধ্যক্ষ আসন অলংকৃত কৰিব। তাকে লৈ ইতিমধ্যে দলসমূহৰ মাজত আলোচনা বিলোচনা চলি আছে যদিও যিহেতু 9খন নগৰ সমিতিতে ব্যাপক ভোটত বিজেপিয়ে আসন দখল কৰিছে, গতিকে একে দলৰ মাজত অধ্যক্ষ নিৰ্বাচনত কোনো জটিলতা অহাৰ সম্ভাৱনা নাই। 19 জানুৱাৰীত ডিমা হাছাও স্বায়ত্ত পৰিষদৰ সাধাৰণ নিৰ্বাচন। জিলাখনৰ বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ লগতে বিজেপিয়েও নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে। 17 নং গৰমপানী পৰিষদ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপি প্ৰাৰ্থী ডেনিছ তেৰণক বিজয় কৰি তুলিবলৈ CM তুলিৰাম ৰংহাঙকে ধৰি টিম কাৰ্বি আংলঙৰ EM তথা MSCয়ে উবুৰ খাই পৰিছে নিৰ্বাচনী প্ৰচাৰত। মুঠতে 17 নং গৰমপানী পৰিষদ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থী ডেনিছ তেৰণ অহা 19 জানুৱাৰীত অনুষ্ঠিতব্য ডিমা হাছাও স্বায়ত্ত পৰিষদৰ সাধাৰণ নিৰ্বাচনত যিকোনো প্ৰকাৰে জয়ী কৰি তোলাৰ লক্ষ্যত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ CM, EM তথা MSC সকল নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। আনহাতে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য লুনসিং তেৰণে ধাৰাবাহিকভাৱে আৰু এককভাৱে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ডেনিছ তেৰণৰ সমষ্টিৰ বিভিন্ন এলেকাত। 17 Gambani constituency. Dada non population voters bank pandoni. Voters bank ke 12,000. 12,000 do. 12,000 do. Dasong bong pen Karbi voters la pen bang so voters konan do mane. Karbi voters ke 6,500 do ye. Baki ke bang Nepali atum 3,500. Dimasa 2,000. Anpar ke Bengali Assamese kado we dola. Kai sumar. Ande la song bong pen nang likon baglong isa. La song bong ke dam tang bang ke 4,862. Nana bang ke non ka kanwas teng pen ni jare tu pura rally ke dua teng la pen non hem ka chingru ma teng kulo tang te non bang garang 6,000 long 6,000 abat. Athe margin ke 1,000 ram 1,000 abat ban se nim chitila. Ande sir pinap dik campaign apo dolang la so ni ko anang bong nang li peace claim ji. La ninyong bo bang ke pinabdik si minister bang nili bahalo la maskele ke non alam company bagano narong tinang jitong thai nangi la si kari ka du ko eta ni tum thik thai lo anpot pinabdik la si minister ni bahasi bang ko. And sir last question no non nangli ke BJP candidate lo mati nangli pen main contestant ko madi mani nangli pen mane dan takar mena an matha we benang pudunde sa congress dam ko
nang second bang nang duni ko second ba nang dun po bang kon component dui ko dang lo da contestant bang kon duni contestant bang truck Besar si bang Trombo bang nang li fast depo BJP bang nang li BJP bang fast depo Congress bang second depo margin bang menangan chilo acha sar ato isi bake nang li sitting MEC miong sitting MEC Marsinon kalau apa nang lagi CM lo miong IM do manang IM do Congress amni ni kan hini entela nona bangke non cari bom bang BJP ni liga MEC cha nang li yam long de IM long de nan non nang li haida di yam long ji panang li non haide lo te lagi IM ke long wik po athenon ke high level di chini thai lo তাৰ পৰৱৰ্তী সময়ত কাৰ্বি পৰিষদৰ টিমটোৱে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰ কাৰ্যত এক কথাত কাৰ্বি পৰিষদৰ বিজেপি শাসকীয় দলৰ নেতাসকলে বিজেপি প্ৰাৰ্থী ডেনিছ টেৰণৰ হৈ চলাইছে উচ্চ স্তৰীয় নিৰ্বাচনী প্ৰচাৰ অভিযান পোলিং ষ্টেচন মাত্ৰ 2000 মান আছে ইয়াতে আজি বুথ খাইছে প্ৰায় 1200 মান আছে 1200-1500 মান আছে ইয়াত গতিকে ইয়াৰ পৰা যে প্ৰমাণ যে দিব পাৰোঁ যে আগন্তুক যে 19 ইলেকশ্যনতো যে ডেনিছ টেৰণৰ বিপুল ভোটত এতিয়া জয়যুক্ত আৰু এটা কথা স্যাৰ যেহেতুকে হিমাচল ফেক্টৰ নহয় তেওঁৰ যিবিলাকৰ টিকেট পোৱা নাই ইয়াৰ কাৰ্বি আংলঙৰ জবাবৰ টিকেট মানুহবিলাক বহুত ইণ্ডিপেণ্ডেণ্ট উঠিছে গতিকে ইণ্ডিপেণ্ডেণ্ট যিবিলাক উঠিছে পূৰা 4000 5000 7000 8000 পূৰা হাৰিছে ইয়াৰ যিবিলাকৰ টিকেট নোপোৱাকৈ তেওঁলোকৰ ইণ্ডিপেণ্ডেণ্ট উঠিছে তেওঁলোকৰ মানে হাৰাটো 100% সমষ্টিত মই এছেছমেণ্ট মতে ইয়াত 20টাটো 100% আৰু এই গৰম পানী সমষ্টিটোত ডেনিছ টেৰণটো জিকাটো 100% বিশেষ প্ৰতিবেদক কাট নিউজ পাৰ্বত্য জিলা স্বায়ত্ত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ মাজত মাথো দুদিনহে বাকী আছে 17 জানুৱাৰীত সন্ধিয়া 5টা বজাত নিৰ্বাচনী প্ৰচাৰ অভিযান কাৰ্য সমাপ্তি হ'ব জিলাখনত এইবাৰ অগপ বিজেপি আৰু কংগ্ৰেছ দলৰ উপৰিও নতুন দল হিচাপে আত্মপ্ৰকাশ কৰা NPPF দলে নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে আনহাতে বহুতো সমষ্টিত বিজেপি বিসম্বাদী নেতা তথা বিজেপিৰ প্ৰাৰ্থিত্ব লাভ নকৰা সকলে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিছে প্ৰাক্তন বিদ্ৰোহী নেতা তথা DHD নেতা দিলীপ নুনিসাই চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ কৰাৰ পিছত বিজেপি দলত যোগদান কৰে আৰু এইবাৰ নিৰ্বাচনত প্ৰাক্তন বিদ্ৰোহী নেতাগৰাকীয়ে বিজেপিৰ প্ৰাৰ্থিত্ব বিচাৰিছিল কিন্তু বিজেপি দলে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে ফলত নেতাগৰাকীয়ে লগে লগে যোগদান কৰে কংগ্ৰেছত ইফালে কংগ্ৰেছ দলে প্ৰাক্তন বিদ্ৰোহী নেতা দিলীপ নুনিসাক জিলাখনৰ 24 নং হামৰি পৰিষদীয় সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে প্ৰাক্তন বিদ্ৰোহী নেতাগৰাকীয়ে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ সন্দৰ্ভত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আহক নেতাগৰাকীৰ মুখেৰে শুনো ইয়াৰ মেইন কাৰণটো এইটো আছে যে ভ্ৰষ্টাচাৰমুখী বিজেপি মানে ভ্ৰষ্টাচাৰমুখী হৈ গৈ আছে নেতৃত্ব দিয়াসকল আৰু নেতৃত্ব যে জাতীয় যিটো মানে বিজেপি তেওঁলোকৰ নেতৃত্ব অসম ষ্টেটত আৰু মানে যিটো আমাৰ যিটো ডিষ্ট্ৰিক্ট লেভেলৰ নেতৃত্ব মুখ্য কাৰ্যবাহী যিটো সদস্য তেওঁলোকে কৰাপশ্যনৰ অভিমুখে গৈছে আৰু যিটো মানে অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টি তেওঁলোকে নেতৃত্ব দিয়া কোনো কেপাচিটিৰ ওপৰত চোৱা নাই আৰু অসমৰ আমি দেখিছোঁ গাঁও পঞ্চায়তত যিটো বিজেপিৰ যিটো মূল মন্ত্ৰ যে এডুকেটেড মানুহক এটা নেতৃত্ব দিয়াবলৈ গাঁও পঞ্চায়তত চাব আৰু তাতে ক্লাছ 10 পাছ নকৰিলে মেট্ৰিক পাছ নকৰিলে তেওঁলোকক গাঁও পঞ্চায়তৰ চিট নাই আৰু কিন্তু পাহাৰত যিবিলাকক হেমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল লগতে ৰঞ্জিত দাস ফণী শৰ্মা তেখেতসকলে আমাৰ পাহাৰীয়া ৰাইজত ক্লাছ 6 ক্লাছ 7 ক্লাছ 9 ক্লাছ 8 তিনিবাৰ ফিল কৰাবিলাকক নেতৃত্ব দিছে আৰু তেওঁলোকৰ অতীতত কোনো সমাজৰ কাৰণে ৰাইজৰ কাৰণে কোনো তেওঁলোকৰ মানে কোনো ৰোল নাই কোনো ভূমিকা নাই তেওঁলোকে টকা লৈ পেলাই যিটো পেপাৰে কাগজে মই শুনিছোঁ দেখিলোঁ কথাটো সঁচাই হ'ব পাৰে সেইটো কোনো বিজেপি ফালৰ পৰা ষ্টেট বা
ডিষ্ট্ৰিক্ট বৰ্ডৰ পৰা কোনো স্পষ্টীকৰণ এতিয়ালৈকে দিয়া নাই সেইকাৰণে কথাটো সঁচাই সঁচা যদি সঁচাই হয় সেই লোকে কোটি টকা দি পেলাই যদি টিকেট দিছে অনতিপলমে আগত আমাৰ যিটো নৰ্থ কাছাৰ হিলছ অট'নমাছ কাউন্সিল এইটো বুলি মোৰ কাৰাপ্টেড ডিষ্ট্ৰিক্ট দ্য বিফৰ এইটো মই ভাবোঁ আচলতে বিজেপিয়ে শিক্ষিত লোকক প্ৰাৰ্থিত টিকেট দিয়া নাই সৰ্বানন্দ হিমন্ত ৰঞ্জিত দাস আৰু RSS সকলে মেট্ৰিক পাছ নকৰা আৰু অতীতত কোনো ধৰণৰ সমাজৰ লগত জড়িত নথকা আৰু সমাজ মানেনো কি ইত্যাদি সম্যক ধাৰণা নথকা অথবা সমাজ ব্যৱস্থাত একো ধাৰণা নথকা লোককহে প্ৰাধান্য দিছে তাতোকৈ ডাঙৰ কথা যে বিজেপিয়ে ধন লৈহে প্ৰাৰ্থিত প্ৰদান কৰিছে আৰু ধন নিদিয়া বাবে তেওঁ নিজে প্ৰাৰ্থিত লাভ নকৰিলে বুলি মন্তব্য কৰে নেতাগৰাকীয়ে আনহাতে কংগ্ৰেছে প্ৰাৰ্থিত দিয়াৰ নামত এটকাও লোৱা নাই পিছে নুনিছা এখন সমষ্টিৰ পৰা নিৰ্বাচনত জয়লাভ কৰিলে কি কৰিব সমষ্টিটোৰ উন্নয়নৰ বাবে শুনোৱা হওক প্ৰাৰ্থীগৰাকীৰ মুখেৰে মোৰ ফালৰ পৰা মই সৰ্বপ্ৰথমতে ভাৰতীয় জাতীয় কংগ্ৰেছ তেওঁলোকৰ নেতৃত্বক ধন্যবাদ কৰিছোঁ কাৰণ তেওঁলোকে মোক আঁকোৱালি লৈছে আৰু লগতে মই নতুনকৈ য'ত মই এতিয়া নেতৃত্ব দিবলৈ গৈছোঁ এইটো 24 আমৰি কনষ্টিটুৱেঞ্চি তো আমৰি কনষ্টিটুৱেঞ্চিত মোৰ এইমছ এণ্ড অবজেক্ট তথা মানে মোৰেই নহয় জাতীয় কংগ্ৰেছৰ যিটো এইমছ এণ্ড অবজেক্ট সকলো জাতি জনজাতি লৈ পেলাই এটা উন্নতিৰ পথত যোৱা বহল মনোভাৱেৰে বহল আদৰ্শৰে সেইটো আৰু আমৰি কনষ্টিটুৱেঞ্চি ইজ দ্য মষ্ট বেকৱাৰ্ড কনষ্টিটুৱেঞ্চি DD ৰোডৰ আছে ইয়াৰ ৰাইজৰ যিটো দুৰৱস্থা দেখি মই বহুত বেয়া লাগিছে সেইটো ইয়াৰ ভাষা সংস্কৃতি তথা আৰু ৰাইজৰ আন্তঃগাঁথনি উন্নতিৰ বাবে মই মনোযোগ দিম আৰু লগতে আমাৰ চুক্তিত আছে চুক্তিত খেৰনিৰ পৰা বীৰেন ইংঘিৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ বিভিন্ন MSC কাপ এলেকাত ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত হোৱাৰ দৰে বৰজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দিলাই খেলপথাৰত অনুষ্ঠিত হয় এই প্ৰথমটো MSC কাপ ফুটবল টুৰ্ণামেণ্টখন টিঙাদং দিলাই ফুটবল ক্লাব আৰু 3 য়ংষ্টাৰৰ মাজত অনুষ্ঠিত হয় টুৰ্ণামেণ্টৰ প্ৰথমটো খেলত 2-0 গ'লৰ ব্যৱধানত জয়ী হয় দিলাই ফুটবল ক্লাবৰ দল পিছপৰা কাৰ্বি আংলংখনত বিগত দিন ধৰি উঠি অহা নতুন প্ৰজন্মক উৎসাহ যোগাবৰ বাবে ক্ৰীড়া ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে কাৰ্বি স্বায়ত্ত পৰিষদৰ বিজেপি চৰকাৰে সেয়েহে কাৰ্বি আংলং জিলাৰ বিভিন্ন MSC এলেকাত এটাৰ পিছত এটাকৈ পৰ্যায়ক্ৰমে অনুষ্ঠিত হৈছে MSC কাপ ফুটবল টুৰ্ণামেণ্ট উল্লেখ্য প্ৰথম MSC কাপ ফুটবল টুৰ্ণামেণ্টখনৰ শুভাৰম্ভণিৰ দিনা অনুষ্ঠিত ফুটবল টুৰ্ণামেণ্টখনত বিশিষ্ট সমাজকৰ্মী ক্ৰমে দলৈক্ৰ মুখ্য অতিথি দিলীপ তকবি হাৰলংবি ইংলেণ্ড আৰু পিণ্টু দে প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে সন্মানীয় অতিথি হিচাপে যোগদান কৰে আনহাতে আজিৰ প্ৰথম দিনৰ খেলত টিঙাদং দিলাই ফুটবল ক্লাব আৰু 3 য়ংষ্টাৰৰ মাজত অনুষ্ঠিত হয় আৰু টিঙাদং দিলাই ফুটবল ক্লাবে 2-0 গ'লৰ ব্যৱধানত 3 য়ংষ্টাৰক হৰুৱাই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় দিলাই য়ংষ্টাৰ ফুটবল ক্লাবৰ 14 নং জাৰ্চি হাৰলম্বি টিমুঙক উত্তম খেলুৱৈ হিচাপে 500 টকা পুৰস্কাৰ আগবঢ়ায় মুখ্য অতিথি দলৈক্ৰয়ে বুকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Please tap in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001863460.
Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. Aturkimi Academy, Diffu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 a.m. to 1 p.m. Aturkimi Academy, Diffu, Rukasan, Amlapati, Diffu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ পশ্চিম কাৰ্বি আংলঙতো উলহ মালহেৰে উদযাপন হাচাকান উৎসৱ আজিৰে পৰা অহা 21 জানুৱাৰীলৈ 7 দিনীয়া বিভিন্ন কাৰ্যসূচীৰে হামৰেনত অনুষ্ঠিত হ'ব কাৰ্বি পৰম্পৰাগত উৎসৱ হাচাকান উৎসৱটি কাৰ্বিসকলৰ আপুৰুগীয় এই পৰম্পৰাগত উৎসৱক প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যতে এইদৰে আনুষ্ঠানিকভাৱে হাচাকান উৎসৱ পালন কৰিবলৈ লোৱা বুলি সাংবাদিকৰে হোৱা সমূহ সাক্ষাৎকাৰত ব্যক্ত কৰে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে আন বছৰৰ দৰে এইবাৰো হামৰেন এলেকাত হাচাকান উৎসৱ উদযাপন কৰা হৈছে হামৰেন কেচিএছ মাণ্ডলিকৰ উদ্যোগত হামৰেন পুৰণা বজাৰত অনুষ্ঠিত হৈছে এই 7 দিনীয়া হাচাকান উৎসৱ এই উৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত হামৰেন কেচিএছ মাণ্ডলিকৰ সভাপতি মোহন তেৰাঙে পৌৰোহিত্য কৰে হাচাকান উৎসৱক সমগ্ৰ কাৰ্বিসকলৰ মাজত জনপ্ৰিয়তা বিকাশৰ বাবে প্ৰয়াসৰ অংশৰূপে এইদৰে প্ৰস্তুতি লোৱা বুলি সাংবাদিকৰে হোৱা সমূহ সাক্ষাৎকাৰত ব্যক্ত কৰে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে বৰ্ণাঢ্য নৃত্যগীত কালৰ সোঁতত লাহে লাহে যাতে নিশ্চিহ্ন হৈ নাযায় ইয়াৰ সংৰক্ষণ তথা বিকাশৰ লক্ষ্য হ'ব হাচাকান উৎসৱ পালনৰ উল্লেখ্য উদ্বোধনী অনুষ্ঠানত উদ্বোধক তেৰণৰ লগতে এবাৰ হামৰেন নগৰ সমিতি নিৰ্বাচনত জয়ী হোৱা 7 গৰাকী ৱাৰ্ড কমিছনাৰো উপস্থিত থাকে Pinigi hatake kan sayang denglo la kayak karbi timsi mana isya ajutang lo akar lo la bangkai la si ankan wang tadi tum mana karbi jutang ju bara song monte kesia sesuatu di pensi cepre lo de karbi nasional festival song si hatake kan kayak tumisi dakai tum dat pati thang nang po la si pinigi hamran kesia national committee pensi patir pisi la dak hamran lo hatake kan pini takre popen kejut taring kore si yut po sila dak bangke adontin arongtin itala so hatake kan pini penceng po pang pujige taring kore silo la kayak karbi tum thang hoper ajutang la bangke kirim kibi ke kijisan di ajutang penak asila so por hod itu markoi ciklo itu markoi sokroi kirim kibi ke dua jutsi pini bangke litum la so hatake kan itum kilun kan karchu itum padonang koklo হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ পাহাৰীয়া জিলা কাৰ্বি আংলঙত যেন উৎসৱ পাৰ্বণ শেষেই নহ'ব বাৰে ৰহণীয়া সংস্কৃতিৰে চহকী বিভিন্ন জনগোষ্ঠীয় উৎসৱসমূহৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি বোকাজান মহকুমা এলেকাধীন বৰমুণ্ঠিত কাৰ্বি নৱবৰ্ষ উদযাপনৰ বাবে বিভিন্ন কাৰ্যসূচী প্ৰস্তুত কৰিছে এইলৈ বুধবাৰে গঠন কৰিলে এক শক্তিশালী অভ্যৰ্থনা সমিতি আগৰবাৰৰ দৰে এইবাৰো বোকাজান এলেকাধীন বৰমুণ্ঠিত নৱবৰ্ষ উদযাপনৰ বাবে বিভিন্ন কাৰ্যসূচী প্ৰস্তুতিত লাগি গৈছে বৰমুণ্ঠিত কাৰ্যসূচী সফল সম্পন্নৰ বাবে বিভিন্ন দিশ পৰিচালনা কৰিব পৰাকৈ আজি বৰমুণ্ঠি বে গাঁৱৰ গাঁওবুঢ়াৰ বাসগৃহত বিশিষ্ট সমাজকৰ্মী হৰেণ ইংটিৰ উদ্দেশ্য ব্যাখ্যাৰে আৰু চৰকাৰী গাঁওবুঢ়া বৰসিং বেৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এখনি গুৰুত্বপূৰ্ণ সভা উক্ত সভাত সকলোৰে সন্মতিতে গঠন কৰা হয় এক শক্তিশালী অভ্যৰ্থনা সমিতি প্ৰাথমিক স্তৰ হিচাপে আজিৰ সভাই অভ্যৰ্থনা সমিতিৰ বাবে খৰসিং তেৰাং আৰু হৰেণ ইংটিক দায়িত্ব ন্যস্ত কৰে ইয়াৰ পিছত সভাই পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভাত সমিতিৰ পূৰ্ণাংগ সমিতি গঠন কৰাৰ লগতে বিভিন্ন দায়িত্ব ন্যস্ত কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়
বোকাজনৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ। ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চিতাই বিদায় লৈছো। ধন্যবাদ।